friends, welcome back to my channel. আজি মই বনাবলৈ লৈছো এটা কলেজ ব্লগ আমি কি কৰো আপোনালোককো দেখাম ভাবিলো এটা ভিডিওকে বনাই দিও এতিয়া মই কলেজ যাবলৈ ৰেডি হলো জুৱাই নাই 11টাৰ পৰা ক্লাছ আছে ইলেকশনৰ কিবা হৈ আছে যে সেই কাৰণে মানে আমাৰ কলেজত একদিন হৈছে ক্লাছ আমি নহব বুলি যোৱা নাই এতিয়াও ভাবিলো আজি যাওৱে আৰু কি হয় যদি কলেজত ভিডিও বনাব পাৰো তেন্তে বনাম যদি নোৱাৰো তেন্তে ক্লাছ শেষ হোৱাৰ পিছতে ভিডিওটো বনাম তেতিয়া লগ পাম একেবাৰে এতিয়া মই কলেজ যাও ক্লাছ মানে বনাব পাৰো যদি বনাম যদি নোৱাৰো তেন্তে একেবাৰে ক্লাছৰ পিছত লগ পাম এতিয়া মই কলেজ যাও বাই বাই ফ্ৰেন্ডছ ক্লাছ কৰিলো এতিয়া আমাৰ ক্লাছ নকৰে এতিয়া আমি তাত গছগছনি চাবলৈ আৰু ইহঁত দুজনী পিছফালে ভাগি আছে উঠাম নহয় এতিয়া আমি গৈ আছো আপোনালোককো দেখাম আমি কি কৰো এতিয়া আমি গৈ আছো আমি বটানী ডিপাৰ্টমেণ্টৰ যে সেইকাৰণে আমাক গছগছনি দেখাবলৈ আনিছে এয়া চাওক আমাৰ কলেজত ইলেকশ্যনৰ কিবা কিবি হয় पानी से नहीं डूबेगा सैंडल भी गया पुणे से तू আমার কলেজৰ ফিল্ড হয় চাওক ইমান ধুনীয়াকে জলকীয়া পকি আছে এইখন হৈছে আমাৰ কলেজৰ এখন বটানিকেল গাৰ্ডেন এইখন চাগে বনোৱা এবছৰ বেছি হোৱাই নাই চাগে ইয়াতে সকলো ধৰণৰ ফল-মূল আৰু শাক-পাচলি লগাই থোৱা হৈছে ইয়াতে এতিয়া আমাক ফিল্ড ভিজিট কৰাবলৈ লৈ আহিছে
প্ৰেক্টিকেলৰ কাৰণে তাকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তাৰ কাৰণে ভিডিঅ'টো বনালোঁ আৰু ইয়াত বিশেষ একো নাই এইখিনিয়ে আৰুতো আপোনালোকে জানেই আমাৰ কাৰণে গছ গছনি কিমান প্ৰয়োজন अनिशा विश्वास मेरा नाम है ये देखो চুৰ নকৰিবি দেই জলকীয়া হ'ব দিয়া ইয়াত এতিয়া চবকে একেলগে এটা গ্ৰুপ ফটো মাৰিব তাৰপিছত ইয়াৰ পৰা আমি সকলোৱে যামগৈ ফটো চটো মাৰি হৈ গ'ল এতিয়া যাওঁগৈ ক'তো নাযাওঁ বেক কেমেৰা আমাক বোলে গোপাল কৃষ্ণ আমি নাযাওঁ আমাৰ লেভেল আছে ইমান ৰ'দ দিছে মেথা ঘূৰাই গ'ল মেথা ঘূৰাবলৈ অনিশা পৰি গ'ল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব এতিয়া কিবা এটা খাই লওঁ আৰু ঘৰ যাওঁ আৰু যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু আন এটা ভিডিঅ'ত আকৌ লগ পাম আজিলৈ বাই বাই